নমস্কাৰ ৱৰ্ল্ড আপডেটছ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান ভাৰতত এটা গুৰুত্বপূৰ্ণ টেষ্ট চলি আছে ইউনাইটেড নেশ্যনছত। US বেলজিয়ামৰ লগতে ভালেকেইখন দেশে ভাৰতক প্ৰশ্ন কৰিব আৰম্ভ কৰিলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট, মাইনৰিটি ৰাইটছ, হেইট স্পীচৰ ওপৰত। বেচিকেলি আহিবলগীয়া 1-2 দিনৰ ভিতৰত ভাৰতক বহুতো প্ৰশ্ন কৰা হ'ব এইসমূহ টপিকৰ ওপৰত। আৰু বৰ্তমানলৈ ভাৰতে এয়ে কৈছে যে হিউমেন ৰাইটছৰ ইছ্যুক লৈ আমি কমিটেড হয় আৰু ভাৰতে সম্পূৰ্ণ চেষ্টা কৰিব যে আমাৰ ইয়াত মানৱ অধিকাৰ খৰ্ব যাতে নহয়। কিন্তু ভাৰতে এক্সপ্লেনেশ্যন দিয়াৰ পিছতো দ্য ইউনাইটেড ষ্টেটছ, বেলজিয়াম, স্পেইন, পেনামা, কেনাডা এণ্ড স্লোভেকিয়া এই সকলোৱে এডভান্সড কুৱেশ্যন ছাবমিট কৰি দিছে। আৰু 10 নৱেম্বৰ তাৰিখে অৰ্থাৎ আজিৰ দিনটোত বহুতো দেশে ভাৰতক উপদেশ দিব, প্ৰশ্ন কৰিব যে দেশত ইণ্টাৰনেট কিয় বন্ধ হৈ যায়, ফ্ৰীডম অফ স্পীচ কম কিয় হয়, যিসকল মাইনৰিটি হয় তেওঁলোকৰ ওপৰত অত্যাচাৰ কিয় হৈ আছে। আৰু এতিয়া আপোনালোকৰ যদি প্ৰশ্ন হয় যে হঠাৎ এনেকুৱা কি হ'ল যে এনেবোৰ টপিক ইউনাইটেড নেশ্যনছত উঠাব আৰম্ভ কৰিছে। চাওক, আজিৰ সময়ত এনেকুৱা 14খন দেশ আছে য'ত ইউনিভাৰ্চেল পিৰিয়ডিক ৰিভিউ চলি আছে আৰু তাৰে ভিতৰত ভাৰত এখন। অৰ্থাৎ ইউনাইটেড নেশ্যনছৰ যি হিউমেন ৰাইটছ কাউন্সিল আছে, ই ভাৰতত যি হিউমেন ৰাইটছৰ পৰিস্থিতি তাক ষ্টাডি কৰিব আৰু পিছত বিভিন্ন দেশে ভাৰতক উপদেশ দিব চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ ওপৰত আৰু বিভিন্ন টপিকৰ ওপৰত ভাৰতে কি কৰিব লাগে যাতে ভাৰতত হিউমেন ৰাইটছ ভংগ নহয়। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হ'ব নিশ্চয় যে এই ইউনিভাৰ্চেল পিৰিয়ডিক ৰিভিউ এইটো কিবা এক্সাম নিচিনা হয় নেকি, য'ত মানে হিউমেন ৰাইটছ ৰিলেটেড আনবোৰ দেশে আপোনালোকক মাৰ্কছ দিব বা জাজ কৰিব এইটো বেচিছত যে হিউমেন ৰাইটছৰ ক্ষেত্ৰত আপোনালোকে কিমান প্ৰগ্ৰেছ কৰিছে। হয়, এনেকুৱাই হয়, কিন্তু এই টেষ্ট এভৰি ইয়েৰ নহয়, 3.5 year অৰ 4 yearৰ ভিতৰত হয়। ভাৰতে এই টেষ্ট 2017ত দিছিল, এতিয়া আকৌ 2022ত দি আছে। আৰু এই ইউনিভাৰ্চেল পিৰিয়ডিক ৰিভিউৰ ছিষ্টেমটো 2006ৰ পৰা আৰম্ভ হৈছিল আৰু এই ৰিভিউ বৰ্তমান ভাৰতৰ লগতে ইউনাইটেড কিংডম, মৰক্কো আৰু ভেৰিয়াছ কাণ্ট্ৰিৰ ওপৰত চলি আছে। এতিয়া আৰু এটা প্ৰশ্ন উঠিল যে ভাৰতত হিউমেন ৰাইটছৰ পৰিস্থিতি কি, ইয়াক ডিফেণ্ড কৰা হয় নে নহয়, ইয়াৰ ডাটাসমূহ হিউমেন ৰাইটছ কাউন্সিলৰ ওচৰত কেনেকৈ যাব। ইয়াত চাওক, 3 ধৰণৰ ডকুমেণ্টৰ ব্যৱহাৰ হয়। ভাৰতে নেশ্যনেল ৰিপৰ্ট তৈয়াৰ কৰি হিউমেন ৰাইটছ কাউন্সিলক দিয়ে আৰু সিহঁতে চাই ভাৰতত কিমানক টৰ্চাৰ কৰা হৈছে, কিমান জাৰ্নেলিষ্টৰ ফ্ৰীডম কাঢ়ি লোৱা হ'ল আৰু বিভিন্ন টপিক লৈ। এণ্ড অবভিয়াছলি ভাৰত পৃথিৱীৰ কোনো এখন কাণ্ট্ৰিৰ পৰা এইটো এক্সপেক্ট কৰিব নোৱাৰি যে হিউমেন ৰাইটছৰ ইছ্যুক লৈ ক্লিয়াৰ পিকচাৰ ক'ব সকলোকে। সেইকাৰণে আৰু ডাটা সংগ্ৰহ কৰিবৰ বাবে ইউনাইটেড নেশ্যনছে অফিচ অফ দ্য ইউনাইটেড নেশ্যনছ হিউমেন ৰাইটছ কমিশ্যনাৰৰ ব্যৱহাৰ কৰিব। পিছত ভাৰতত যে চিভিল ছ'চাইটি আছে, নেশ্যনেল হিউমেন ৰাইটছ ইনষ্টিটিউশ্যনছ আছে, ৰিজনেল অৰ্গেনাইজেশ্যনছ আছে, এইবোৰৰ পৰা ৰিপৰ্ট লোৱা হ'ব। এই সকলোবোৰ ৰিপৰ্ট কম্পাইল কৰি যি আন সদস্যসমূহ আৰু ইউনাইটেড নেশ্যনছৰ তেওঁলোকৰ ওপৰত ৰিপৰ্ট ৰখা হ'ব, যেনে US, বেলজিয়াম, স্পেইন, বিভিন্ন দেশে ভাৰতক কুৱেশ্যন কৰিব। চ' আজিৰ কাৰণে এইখিনিয়েই।